শ্বিলঙত এদিন শীতকালত ৰাতি এজন ধনী ব্যক্তি তেওঁৰ গেটৰ সন্মুখত দেখা পালে এজন দৰিদ্ৰ ব্যক্তি। তেওঁ দৰিদ্ৰ ব্যক্তিজনক সুধিলে, বাহিৰত ইমান ঠাণ্ডা আৰু আপোনাৰ গাত কোনো গৰম কাপোৰ নাই, আপোনাৰ কি ঠাণ্ডা নালাগে নেকি? দৰিদ্ৰ ব্যক্তিজনে উত্তৰ দিলে, মোৰ একো গৰম কাপোৰ নাই, কিন্তু মই নিজকে মানাই লৈছোঁ। ধনী ব্যক্তিজনে ক'লে, মোৰ কাৰণে অপেক্ষা কৰা, মই মোৰ ঘৰৰ পৰা এখন গৰম কম্বল আনি দিম। দৰিদ্ৰ ব্যক্তিজনে বহুত সুখী হৈ ক'লে, ঠিক আছে, মই অপেক্ষা কৰিম। ধনী ব্যক্তিজন ঘৰত গৈ কিবা কামত ব্যস্ত হৈ পাহৰি গ'ল কথাখিনি। ৰাতিপুৱা টোপনিৰ পৰা উঠি ধনী ব্যক্তিজনৰ মনত পৰিল দৰিদ্ৰ ব্যক্তিজনৰ কথা। তেওঁ লগে লগে দৰিদ্ৰ ব্যক্তিজনক বিচাৰি ঘৰৰ বাহিৰলৈ আহিলে। বাহিৰত আহি তেওঁ দৰিদ্ৰ ব্যক্তিজনক মৃত অৱস্থাত পালে আৰু কাষতে ডাঙৰ ডাঙৰ আখৰেৰে মাটিত লিখা আছিল, যেতিয়া মোৰ কোনো গৰম কাপোৰ নাছিল তেতিয়া মই মনক মানাই লৈছিলোঁ আৰু ঠাণ্ডাৰ সৈতে যুদ্ধ কৰাৰ ক্ষমতা মোৰ আছিল, কিন্তু যেতিয়া আপুনি মোক সাহায্য কৰাৰ প্ৰতিশ্ৰুতি দিলে তেতিয়া মই আপোনাৰ প্ৰতিশ্ৰুতিত আসক্ত হৈ পৰিলোঁ আৰু মোৰ ঠাণ্ডা ৰোধ কৰাৰ ক্ষমতা হেৰাই পেলালোঁ আৰু অৱশেষত মৃত্যুক সাৱটি ল'লোঁ। সেয়ে জীৱনত কাকো মিছা প্ৰতিশ্ৰুতি আশা নিদিব, কাৰণ আপোনাৰ কাৰণে যিটো সৰু কথা সেইটো কাৰোবাৰ কাৰণে প্ৰাণ হেৰুৱাৰ কাৰণ হ'ব পাৰে। 3টা লক্ষণ দেখিলেই বুজিব আপোনাৰ কপাল ভাল। নম্বৰ 1, যেতিয়া আপুনি বুজিব পাৰিব আপোনাৰ বাহিৰে আপোনাৰ কোনো নাই। নম্বৰ 2, যেতিয়া আনৰ কথাত আপোনাৰ কোনো ফিল নহয়। নম্বৰ 3, যেতিয়া আপুনি কঠোৰ পৰিশ্ৰম কৰা আৰম্ভ কৰিব। যাক নিজতকৈও বেছি ভাল পোৱা আৰম্ভ কৰিব তেওঁ অৱহেলা কৰা আৰম্ভ কৰিব, আৰু যাক বহুত বেছি বিশ্বাস কৰিব তেওঁ এদিন আপোনাৰ বিশ্বাস ভাঙি দিব। নাৰীক যদি আপুনি পূৰাপূৰিভাৱে বুজিব খোজে গভীৰত গৈ হয়তো আপুনি পাগল হৈ যাব, নহয়তো প্ৰেমত পৰি যাব। শুনিব বেয়া লাগিলেও এইটোৱে সত্য, যিসকল ছোৱালীয়ে চিঞৰি কথা কয় সেইসকল ছোৱালীৰ মনটো ভাল, পিছত তেওঁলোকে নিজৰ ভুল বুজিব পাৰে। তুমি ক'ত পাবা এনে মানুহ যিয়ে তোমাক পোৱাৰ বাবে দুহাত জোৰ কৰি সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু অসহায়ৰ দৰে কান্দে। যদি তোমাৰ আপোন মানুহজনে কেতিয়াবা আঘাত লগা কথা কয় তেতিয়া সেই কথাৰ উত্তৰ নকৰিবা, কিয়নো হ'ব পাৰে ইয়াতকৈও আঘাত লগা কথা তেওঁৰ ওঠত ওলমি আছে। তুমি উত্তৰ দিয়াৰ লগে লগে সেইটোও কোৱা আৰম্ভ কৰিব আৰু তুমি সহ্য কৰিব নোৱাৰিবা। শাৰীৰিক চাহিদা পূৰণ কৰা মানুহৰ অভাৱ নাই, কিন্তু তোমাক দূৰৰ পৰা নেদেখাকৈ সঁচা অন্তৰৰ পৰা ভাল পোৱা মানুহ হয়তো লাখত এজন থাকে, আৰু সেইটো ভাগ্য সকলোৰে নাথাকে। যেতিয়াই দেখিবা তোমাক কোনোবাই অৱহেলা কৰা আৰম্ভ কৰিছে তেতিয়াই লগে লগে কথা পতা কমাই দিয়ক, যোগাযোগ সীমিত কৰক, নহ'লে যিমান কথা পাতিব সিমান মায়া বাঢ়িব আৰু পাহৰিবলৈ খুবেই টান হ'ব। মানুহৰ মূল্য খুবেই সামান্য। 10,000 টকা হেৰাই গ'লে 20 বছৰ পিছত সেই কথা মনত কৰি কাতৰ হৈ পৰে, আৰু এজন আপোন মানুহক পাহৰিবলৈ 20 দিনো নালাগে। যি ছোৱালী ভাল হয় তেওঁ দুখীয়া ঘৰৰ হ'লেও হ'ব আৰু ধনী ঘৰৰ হ'লেও হ'ব, আৰু যি ভাল নহয় তেওঁৰ কোনো ঘৰৰ লগত কথা নাই। জীৱনত অকলে থাকিব শিকাটো খুবেই প্ৰয়োজন, কাৰণ দুখৰ মুহূৰ্তবোৰ অকলেই কটাব লাগে। কিছু একাকিত্বৰ কোনো নাম নাথাকে, কাষত সকলো আছে কিন্তু নিজৰ বুলিবলৈ কোনো নাই। এই অনুভূতি কাকো ক'বও নোৱাৰি, বুজাবও নোৱাৰি। যিয়ে কয় তুমি নাকান্দিবা, তুমি কান্দিলে মোৰ বহুত কষ্ট লাগে, তেওঁৱে এদিন মুখৰ হাঁহি কাঢ়ি লৈ যায়। ধোঁকা হৈছে এজন সুস্থ মানুহক মানসিকভাৱে মাৰি পেলোৱাৰ ডাঙৰ অস্ত্ৰ। কাৰোবাক পাহৰি যোৱাটো কঠিন কাম নহয়, কিন্তু কাৰোবাক চিনি পোৱাটোহে সঁচাকৈ খুব কঠিন। পৃথিৱীত ইমান মানুহ থকাৰ পিছতো মাত্ৰ এজন মানুহক মিছ কৰা, ফিল কৰা, কল্পনাত ৰখা, গোটেই দিন ভাৱনাত ৰখা অনুভৱটো খুবেই সুন্দৰ, কিন্তু যদি দুয়োফালৰ পৰা এইটো নাথাকে তেতিয়াহ'লে এজনৰ জীৱন শেষ হোৱাটো নিশ্চিত। কিছুমান মানুহৰ অভিনয় ইমান নিখুঁত হয় যে তেওঁলোকে মানুহৰ জীৱনৰ লগত খেলিব অকণো দ্বিধাবোধ নকৰে। ব্যস্ততাৰ কাৰণে মানুহে যিটো হেৰাই পেলায় সেইটো হ'ল সময়, ক্লান্ত হৈ মানুহে যিটো হেৰাই পেলায় সেইটো হ'ল শক্তি, আৰু স্বাৰ্থৰ কাৰণে মানুহে যিটো হেৰাই পেলায় সেইটো হ'ল মানৱতা। মানুহে বিচাৰিলেই যদি সকলো পাই গ'লে হয় তেতিয়া অপেক্ষাৰ কোনো মূল্য নাথাকিলে হয়, আৰু মানুহে বিচাৰিলেই যদি সকলো পাহৰি যাব পাৰিলে হয় স্মৃতিৰ কোনো মূল্য নাথাকিলে হয়। তুমি যদি ভিতৰৰ পৰা ভাঙি পৰিছা তথাপিও আনক সেইটো বুজিব নিদিবা,
কাৰণ মানুহে ভাঙি যোৱা ঘৰৰ ইটা পৰ্যন্ত খুলি লৈ যায়। জীৱনত 3 ধৰণৰ মানুহক কেতিয়াও ক্ষমা নকৰিবা। নাম্বাৰ 1, যিয়ে ভাল পোৱাৰ অভিনয় কৰে। নাম্বাৰ 2, যিয়ে আপোনজনৰ সুযোগ লৈ বেইমানি কৰে। নাম্বাৰ 3, যিয়ে বিশ্বাসৰ অমৰ্যাদা কৰে। খুনীৰ শাস্তি হয়, কিন্তু ভাল পাই যিয়ে বেইমানি কৰে তেওঁক কোনো শাস্তিও দিব নোৱাৰি। শেষত এইটোৱে কৈ সামৰণি মাৰিছোঁ। মুক্ত কৰি দিলোঁ তোমাক, যাব পাৰা বহুদূৰ। ভাল পাওঁ বহু তোমাক, ভাল নালাগে আনৰ সুখ। সুখত যদি থাকা তুমি, আহিব নালাগে ঘূৰি। নোপোৱাৰ বেদনালৈ জীয়াই থাকিম অকলে বিচনাত পৰি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব। আজিলৈ ইমানে। ধন্যবাদ। জয় আই অসম।